নমস্কাৰ বন্ধুসকল, মই বিনোদ শৰ্মা আজি আপোনালোকৰ নতুন এটা ভিডিঅ'লৈ পুনৰ আহিছোঁ। বন্ধুসকল, আজি আমি কথা পাতিম এটা এণ্ড্ৰইড এপৰ বিষয়ে। হয় বন্ধুসকল, আপোনালোকে ঠিকেই শুনিছে, আজি আমি কথা পাতিম এটা এণ্ড্ৰইড এপৰ বিষয়ে। সেই এপটোৰ জৰিয়তে আপুনি আপোনাৰ বাহনখনেই হওক বা আনৰ বাহন হওক, কাৰ নামত ৰেজিষ্টাৰ্ড দিছে আপুনি চাব পাৰিব। বন্ধুসকল, তাতে আপুনি জানিব পাৰিব ডিজেল পেট্ৰলৰ মূল্য জানিব পাৰিব। আৰু বন্ধুসকল জানিব পাৰিব আপোনাৰ যি চেলিব্ৰিটি আছে, আপোনাৰ মন পচন্দৰ যি আপোনাৰ চেলিব্ৰিটি আছে, সেই চেলিব্ৰিটিবিলাকে আচলতে কি বাহন ব্যৱহাৰ কৰে, তেখেতসকলৰ বাহনৰ ৰং কি বা অন্যান্য ইত্যাদিবোৰ কথা জানিব পাৰিব। আহক বন্ধুসকল, এপটোৰ প্লে' ষ্ট'ৰত যাব। প্লে' ষ্ট'ৰত গৈ আপুনি চাৰ্চ বাৰত গৈ চাৰ্চ কৰিব RTO পৰিবহন। RTO পৰিবহন বুলি চাৰ্চ কৰিব। চাৰ্চ কৰোঁতে আপোনাৰ নম্বৰ 1ত যিটো দেখাব সেই এপটো আপুনি ইনষ্টল কৰি ল'ব। মই অলৰেডি ডাউনলোড কৰি থৈছোঁ, সেইকাৰণে মই ইয়াত অ'পেন কৰিব কৈছে, অ'পেন কৰি ল'লোঁ। ইণ্ডিয়াছ নম্বৰ 1 RTO ইনফৰমেশ্যন এপ এনেকুৱা ধৰণৰ লিখা আহিব আপোনাৰ। ইয়াত আপুনি চাওক 1 নম্বৰত দেখাইছে RC চাৰ্চ বাই নম্বৰ প্লেট। আপুনি নম্বৰ প্লেট ইয়াত চাৰ্চ কৰিব পাৰে। ইয়াত লিখা আছে লাইচেঞ্চ চাৰ্চ কৰিব পাৰে। ইয়াত আপোনাৰ অনাৰ নেম চাৰ্চ, গেট ভেহিকেল ডিটেইলছ এইবিলাক অপশ্যন আছে। ইয়াতে আপোনাৰ চেলিব্ৰিটিবিলাকৰ নাম আছে। ইয়াৰ তলত চাওক ডিজেল পেট্ৰল, এইবিলাকৰ ডিজেল পেট্ৰলৰ দাম ইয়াত উল্লেখ আছে। ইয়াত দেখা আছে তেজপুৰ আছাম পেট্ৰলৰ মূল্য হ'ল 82.48 পেচা আৰু যি ডিজেলৰ দাম হয় 70.5 পেচা পাৰ লিটাৰ। আপোনালোকক মই মোৰ যি দুচকীয়া বাহন আছে তাৰ মই নম্বৰ প্লেটটো চাৰ্চ কৰি দেখাম। AS চাৰ্চ কৰিছোঁ। এয়া চাই লওক, ইয়াতে মোৰ নামটো আহি গৈছে, মোৰ বাহনখনৰ নাম্বাৰ আহি গৈছে, মডেল নাম্বাৰ আহিছে, বাহনখন কি কোম্পানীৰ হয় সেইটো আহিছে, মই কিমান তাৰিখে ৰেজিষ্ট্ৰেশ্যন কৰিছিলোঁ সেইটো আহিছে। এতিয়া বন্ধুসকল, যদি আপোনালোকে ছেকেণ্ড হেণ্ড কেতিয়াবা যদি দুচকীয়া বাহনেই হওক বা চাৰিচকীয়া বাহন হওক যদি ক্ৰয় কৰে, এইটো যদি আপুনি চেক কৰি চায় আপোনাৰ কিমান তাৰিখে কিনিছিলে গোটেইখিনি বস্তু আপুনি গোটেইখিনি ইনফৰমেশ্যনে আপুনি পাই যায়। মই ভাবিছোঁ এইটো বহুত ভাল এপ হয়। এইটো যদি আপোনালোকে ব্যৱহাৰ কৰে, আপোনালোকে ইয়াতে মই চেলিব্ৰিটিৰ দেখাম। মোৰ পচন্দৰ যি চেলিব্ৰিটি হয় এই আমিৰ খান হয়। আমিৰ খানৰ নামটো ল'লোঁ, লৈ কিনে ইয়াত চাওক আমিৰ খানৰ অনাৰ নেম আমিৰ খান লিখা আছে। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ এইটো হয়। আপোনাৰ যি সেইখন বাহন হয় মাৰ্চিডিজ হয়, BNZ গোটেই তাত আছে। ইঞ্চুৰেঞ্চ আপডেটো পাই যাব, কিমান তাৰিখলৈকে ইঞ্চুৰেঞ্চ আছে, বাহনখনত কি হয়, কি তেল সোমায়, পেট্ৰল হয় নে ডিজেল হয় সেইটো পাব। আপোনাৰ ৰেজিষ্ট্ৰেশ্যন ডেট পাব, কিমান গাড়ীখন বা বাহনখন লোৱা হৈছিলে, ৰং ধৰি আপুনি গোটেইখিনি ইত্যাদি বস্তুবিলাক পাই যাব। ইয়াত আৰু এটা অপশ্যন আছে, দেখাই আছোঁ আপোনালোকক। যিবিলাক লেটেষ্ট কাৰ হয় সেই লেটেষ্ট কাৰবিলাকো ডিজাইনবিলাকো ইয়াত আপোনালোকে দেখিবলৈ পাব। ইয়াত আপুনি চাব পাৰিব, এইবিলাক চাওক যি নতুন নতুন কোম্পানী আছে, যিবিলাক কাৰ কোম্পানী আছে সেই কাৰ কোম্পানীবিলাকৰ ইনফৰমেশ্যনবিলাকো ইয়াতে পাই যাব। আৰু নতুন যিবিলাক কাৰ লঞ্চ হৈ থাকে সেইবিলাকৰ আপডেটো আপোনালোকে ইয়াত পাই যাব। বন্ধুসকল, ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই যদি ভাল পালে লাইক কৰিব, আপোনাৰ বন্ধুবৰ্গৰ সৈতে ভিডিঅ'টো শ্বেয়াৰ কৰিব। যদি আপুনি আমাৰ চেনেলটো যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰিব।